পালোহি। যিহেতু লাচিত মৈদাম ওচৰতে, সেইবাবে খোজকাঢ়িয়ে লগৰ কেইজনীৰ সৈতে আহিলোঁ। লাহে লাহে আমি পাইছোঁহি। মেইন গেটখিনি বন্ধ আছে বাবে আমি দাঁতিৰ ৰাস্তাটোৱেদিনেই গ'লোঁ। এয়া সোমাই আহিয়ে দেখিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাট জিলাৰ হোলোঙাপাৰ গোহাঁই গাঁৱত 25 ফেব্ৰুৱাৰী 2022 চনত লাচিত বৰফুকন মৈদাম উন্নয়নৰ প্ৰকল্পৰ কাম কৰা হৈছিল। নতুনকৈ লাচিত বৰফুকন মৈদামটি 125 ফুট ওখকৈ নিৰ্মাণ কৰা হৈছিল। দুৰ্ভাগ্যৰ কথা যে আমি ওচৰৰ পৰা মূৰ্তিটো চাব নোৱাৰিলোঁ, যিহেতু সেইফালে কাম কৰি থকা হৈছিল, সেইবাবে সোমাবলৈ দিয়া নহ'ল। এয়া চাওকচোন, তেওঁলোকে ইমান কষ্ট কৰি ইমান ডাঙৰ এৰিয়াটোত কত কি যে কৰিছে। এয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। এয়া লগৰ কেইজনী ফটো মৰাত ব্যস্ত। ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, কেনেকৈনো ভিডিঅ'টো নকৰাকৈ। এয়া তলত ফুলো সৰি আছিল আৰু লগতে পৰিৱেশটো বহুত ধুনীয়া লাগিছিল, সেইবাবে ভিডিঅ'টো কৰি আপোনালোককো দেখাই দিলোঁ। এয়া চাওকচোন, দেশতকৈ মোমাই ডাঙৰ নহয়। এই কথাষাৰ শুনিলে আমাৰ মনলৈ কেৱল লাচিত বৰফুকনৰ কথাই মনলৈ আহে। আৰু এই লাচিত ভৱন বুলি যে আছে, ইয়াত তেওঁৰ কিছুমান পুৰণিকলীয়া বস্তু আছে বুলি জানিবলৈ পোৱা যায়। এইটো হৈছে বৰটোপ, পুৰণি কালত যুদ্ধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। এয়া মই এনেই লগৰ এজনীয়ে ভিডিঅ' অলপ কৰি দিলে আৰু। এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া আকৌ মানুহো বহুত হ'ল। লগৰ কেইজনী লগ পালে যেন কথাই শেষ নহয়।